মুর্দাবাদ 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 কমলপুর মুর্দাবাদ 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 স্বাস্থ্য বিভাগ হাই 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 ডক্টর নরেন বড়ুয়া গ্রেপ্তার করো ডক্টর নরেন বড়ুয়া গ্রেপ্তার করো We want justice. We want justice. No justice, no arrest. No justice, no arrest. We want justice. Aham sarkar hi hi. Aham sarkar hi hi. Aham sarkar hi hi. স্বাস্থ্য বিভাগ হাই হাই স্বাস্থ্য বিভাগ হাই হাই ডক্টর নরেন বড়ুয়া গ্রেপ্তার করো ডক্টর নরেন বড়ুয়া গ্রেপ্তার করো ডক্টর নরেন বড়ুয়া গ্রেপ্তার করো সকল গ্রেপ্তার করো We want justice. We want justice. No justice, no arrest. No justice, no arrest. সকল গ্রেপ্তার করো কমলপুর হাই হাই ব্রিটিশ সরকার হাই হাই ব্রিটিশ সরকার হাই হাই We want justice. No justice, no arrest. No justice, no arrest. স্বাস্থ্য বিভাগ হাই হাই স্বাস্থ্য বিভাগ হাই হাই স্বাস্থ্য বিভাগ হাই হাই হিমন্ত বিশ্ব শর্মা মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ We want justice. No justice, no arrest. আমছো জিন্দাবাদ আমছো জিন্দাবাদ আমছো লং লিভ আমছো লং লিভ স্বাস্থ্য বিভাগ হাই হাই ডক্টর নরেন বড়ুয়া গ্রেপ্তার করো ডক্টর নরেন বড়ুয়া গ্রেপ্তার করো আজি ইঞ্জেকশ্যন দিয়াৰ পিছতে কাৰো মৃত্যু নহয় আৰু তেওঁলোকে যিটো অভিযোগ কৰিছে যে ডেকচনা দিছে একচুৱেলি মানে ডেকচনা দিলে কোনোবা যদি অসুস্থ মানুহ থাকে সেইটো আমিও গম পাওঁ যে ডেকচনা দিলে মানুহজন হয়তো 5-10 মিনিটৰ ভিতৰত সুস্থ হৈ যায় এইটো মৃত্যু নহয় তো আমি অনুভৱ কৰিব পাৰিছোঁ যে আচলতে এইটো ডেকচনা নহয় অন্য কিবা হ'ব পাৰে তেওঁলোকৰ ভুল হৈছে নিশ্চয় তেওঁলোকে মানে ভুল চিকিৎসা বলি হোৱাৰ কাৰণে সিহঁতৰ মৃত্যু হৈছে গতিকে আমি প্ৰশাসনক দাবী সম্পূৰ্ণ হেমাহী গাফিলতি আৰু ভুল চিকিৎসাৰ বাবে নাপ্তিপাৰা গাঁৱৰ শফিকুল ইছলামৰ পুত্ৰ খাইৰুল ইছলাম বয়স 1 বছৰ 9 মাহ ব্যৱসায়ীটি মৃত্যুবৰণ কৰে মৃত্যুবৰণ কৰা শিশুটিক একেলি বৰলে কুকুৰ কামুৰিছিল আৰু অভিভাৱকে তথা মডেল হস্পিটেল লৈ যায় যদি কৰ্তব্যৰত চিকিৎসকজনে বহু সময় বহুৱাই ৰাখি চিকিৎসা প্ৰদান নকৰি প্ৰায় 1 ঘণ্টাৰ পিছত এটা বেজী প্ৰদান কৰি চিকিৎসালয়ত ভৰ্তি কৰি নিৰীক্ষণত নাৰাখি ঘৰলৈ যাবলৈ দিয়ে যদিও শিশুজনৰ অৱস্থা সংকটজনক হোৱাত লগে লগে পুনৰ আধা বাটৰ পৰা চিকিৎসালয়ত পুনৰ লৈ যায় যদিও পুনৰ চিকিৎসকজনে গুৰুত্ব প্ৰদান নকৰি আনকি উন্নত চিকিৎসাৰ বাবে অন্য উন্নত চিকিৎসালয়ত প্ৰেৰণ নকৰাৰ ফলত শিশুটি মৃত্যুৰ মুখত পৰিবলগীয়া হয় উল্লেখ্য থাকে যে বিগত সময়ত কৰ্মৰত চিকিৎসকজনৰ ওপৰত বেমাৰীক সময়ত চিকিৎসা প্ৰদান নকৰে আৰু নিজৰ কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ আছে যোৱা 24/9/2023 তাৰিখে হোৱা ঘটনাত বৃহত্তৰ কলাইগাঁও অঞ্চলত এক উত্তেজনাৰ সৃষ্টি হয় গতিকে মহোদয়াই মৃত দেৱশীৰ মৃত্যু ঘটনাৰ এক উচিত তদন্তৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিম্নলিখিত দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনালোঁ দাবী হ'ব ঘটনাৰ এটা উচ্চস্তৰীয় তদন্ত গ্ৰহণ কৰিব লাগে 2 নম্বৰ কৰ্তব্যৰত চিকিৎসকজনৰ লগত নাৰ্ছসকলক গাফিলতি কৰাৰ বাবে অতি সোনকালে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে 3 নম্বৰ উচ্চ চিকিৎসালয়ত উপস্থিত চিকিৎসাৰ বাবে ঔষধৰ লগত উপযুক্ত সা সামগ্ৰী যোগান ধৰাৰ লগতে খালী হৈ থকা বিভাগীয় চিকিৎসক নিয়োগ কৰিব লাগে কলাইগাঁৱৰ একমাত্ৰ মডেল চিকিৎসালয়ত 24 ঘণ্টাই ৰোগীক চিকিৎসা প্ৰদান সুনিশ্চিত কৰিব লাগে আপনাদের যেটা ফর্ম স্টাফ আছে সাইড আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আপোনালোকৰ মেমৰেণ্ডামটো গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ যিসমূহ দাবী আছে 4টা ইয়াত আপোনালোকে দাবী দিছে সেইখিনি বাৰু পৰ্যায়ক্ৰমে যিহেতু এতিয়ালৈ মই জনাত অলৰেডি মেজিষ্ট্ৰিয়েল এনকুৱাৰী দিছে এজন এক্সিকিউটিভ মেজিষ্ট্ৰেট বাইদেউ এগৰাকী দিছে চ' সেই এনকুৱাৰীটোৰ লগত কেনেকুৱা কি হৈছিল নহৈছিল বা
যিহেতু ইনকুৱেষ্টটো হৈ গৈছে যোৱাকালি তাৰে পষ্টমৰ্টেম ৰিপৰ্ট কি আহে নাহে সেই তাৰপাছত চোৱাৰ পাছত আমি ক্লিয়াৰলি এটা ডিচিশ্যন দিব পাৰিম তেওঁলোকৰ এগেইনষ্টত একশ্যন ল'ব পাৰে নোৱাৰিতো আমি আজি ডাইৰেক্টলি ক'ব নোৱাৰিম যদিও এইখিনি যিমানখিনি আপোনালোকৰ ইয়াত পইণ্টছ দাবী আপোনালোকে দিছে সেইখিনি মই ওপৰলৈ জনাম আৰু যাতে সেইমতে যদি দণ্ডনীয় কিবা একচুৱেলি ৰিপৰ্ট তেনেকৈ ওলায় তেওঁলোকক সেইমতে একশ্যন যাতে গভৰ্ণমেণ্ট বা আমাৰ প্ৰশাসনে যাতে লয় সেইখিনি মই আপোনালোকক কথা দিছোঁ